Good morning everyone. আজি 2 মাৰ্চৰ অসমীয়া প্ৰতিদিনখনৰ মই হেডলাইন ঠিক কৰিবলৈ আগবাঢ়িছোঁ। পুৱতি নিশা দিল্লীত হ'ল সিদ্ধান্ত 5 সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন। অসমৰ 11 বিজেপি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, যোৰহাটত তপন গগৈ, লখিমপুৰত প্ৰদান বৰুৱা, শোণিতপুৰত ৰঞ্জিত দত্ত, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, দৰং ওদালগুৰি দিলীপ শইকীয়া, গুৱাহাটীত বিজুলী কলিতা মেধি, শিলচৰত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত কৃপানাথ মাল্লা, ডিফুত আমৰ সিং টিছো, নগাঁৱত সুৰেশ বৰা, দিল্লীলৈ ৰাওনা ৰামেশ্বৰ তেলী, প্ৰাৰ্থিত্ব হেৰুৱাই কুইন উজা তেলী, পদ্মলোচন দাস, ডক্টৰ ৰাজদীপ ৰয়, হৰেণ সিং। মুখ্যমন্ত্ৰীয়ে ক'লে বৃহস্পতিবাৰে ৰাতিয়ে চূড়ান্ত হ'ল তালিকা, ঘোষণা 2 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে। গণিতৰ প্ৰশ্নকাকতৰ বিসংগতিক লৈ শুভৰ উদ্গীৰণ। 24-25 নম্বৰ পাঠ্যক্ৰমৰ বাহিৰৰ পৰা অহা বুলি দাবী পৰীক্ষাৰ্থীৰ। পাঠ্যক্ৰমৰ বাহিৰৰ পৰা অহা প্ৰশ্নৰ বিপৰীতে পৰীক্ষাৰ্থীক সম্পূৰ্ণ নম্বৰ দিবলৈ দাবী আছুৰ। সেৱাৰ কাৰ্যালয় ঘেৰা অভিভাৱক শিক্ষাৰ্থীৰ প্ৰতিবাদ। টিঙৰ পৰা ননমা শিক্ষামন্ত্ৰীৰ ভাষ্য, গণিতত 2টাক বাদ দি টান প্ৰশ্ন অহা নাই। পাঠ্যক্ৰমত থকা প্ৰশ্ন আহিছে, মাত্ৰ সলনি হৈছে পেটাৰ্ণ। 2টাকৈ প্ৰশ্ন পাঠ্যক্ৰমৰ বাহিৰৰ পৰা অহা বুলি স্পষ্ট হ'লে লাভ কৰিব সম্পূৰ্ণ নম্বৰ। বৰাকত 1208 কোটিৰ কেইবাটাও প্ৰকল্প উদ্বোধন, ভূমিপূজন মুখ্যমন্ত্ৰীৰ। কৰিমগঞ্জত মেডিকেল কলেজৰ ভূমিপূজন। পাথাৰকান্দিত হ'ব কৃষি বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ। 5 নম্বৰ পৃষ্ঠাত আছে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন, ইউনেস্কোৰ ভাৰতীয় স্থায়ী প্ৰতিনিধি। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ পূৰ্ণ সম্ভাৱনা আছে, বিশাল ভি শৰ্মা। বিত্ত বিভাগৰ নিৰ্দেশনাৰ পিছত সংবাদমেলত শিক্ষামন্ত্ৰীৰ ঘোষণা, বন্ধ নহয় কোনো শিক্ষক কৰ্মচাৰীৰ দৰমহা। সকলো কলেজ বিদ্যালয়ে পৰ্টেলত আপলোড কৰিছে তথ্য। নাম ভৰ্তি কৰা কলেজত নথকা বিষয়টো আন কলেজত পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে। গুৱাহাটীৰ বাতৰিত আছে চন্দ্ৰপুৰত খোৱা পানী বিচাৰি হাজাৰ হাজাৰ বাসিন্দাৰ হাহাকাৰ, উপায়হীন হয় ব্ৰহ্মপুত্ৰৰ পানী সংগ্ৰহ। ভালুকৰ হাঙিত পৰিণত 348 কোটিৰ আঁচনি, 12,018 পৰিয়ালক পানী যোগানৰ লক্ষ্যৰে তাঁতিমাৰাত নিৰ্মিত নীৰ নিৰ্মল পৰিযোজনাৰ বিদ্যুৎ মাচুল অনাদায়, বিদ্যুৎ কৰ্তন। কৰ অনাদায়ী যান-বাহনৰ বিৰুদ্ধে পৰিবহণৰ অভিযান শাখাৰ 3 গাড়ীগৰাকীৰ সমস্যা সমাধানৰ লক্ষ্যৰে বিশেষ জনসেৱা মাহ। 7 নম্বৰ পৃষ্ঠাত আছে প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, জে.পি. নাড্ডাৰ উপস্থিতিত পুৱতি নিশালৈকে বৈঠক। বিজেপিৰ 100 প্ৰাৰ্থীৰ প্ৰথমখন তালিকা চূড়ান্ত, যিকোনো মুহূৰ্তত হ'ব আনুষ্ঠানিক ঘোষণা। লোকসভা নিৰ্বাচনলৈ সাজু গেৰুৱা দল। প্ৰাৰ্থী নিৰ্বাচনত বিবেচনালৈ আহিল সাংসদৰ কাম-কাজ, নমো এপত তৃণমূল কৰ্মীৰ তথ্য। মানি চলিব লাগিব নীতি নিয়ম, নিৰ্বাচন আয়োগৰ জাননী। জাতি ধৰ্মৰ নামত ভোট বিচাৰিব নোৱাৰিব ৰাজনৈতিক দলে, মিছা কথাৰে প্ৰলোভিত কৰিব নোৱাৰিব ভোটাৰক। যোৰহাটত উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা, ফ্লাইঅভাৰৰ পৰিৱৰ্তে পথ বহল কৰাৰ আহ্বান ব্যৱসায়ীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ। তাত আছে মহিলা শিশু উন্নয়ন বিভাগৰ নিযুক্তিৰ নামত অনিয়ম, 18 প্ৰাৰ্থীৰ গোচৰৰ শুনানিলৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। 67 পদৰ মৌখিক পৰীক্ষাৰ ফলাফল ঘোষণাত বাধা হাইকোৰ্টৰ। ব্যৱসায় বাণিজ্য পেজটোত আছে নৱগঠিত প্ৰতিষ্ঠাৰ অধীনত থাকিব 120টা টিভি চেনেল, নতুনকৈ ষ্ট্ৰিমিং প্লেটফৰ্ম। সংলগ্ন হ'ব ৰিলায়েন্স, ৱাল্ট ডিজনী মিডিয়া ব্যৱসায়। 150 ৰেল ষ্টেচনলৈ FSSAI ইট ৰাইট ষ্টেচনৰ স্বীকৃতি। অন্তিম পৃষ্ঠাত আছে। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।